পাহৰি গ'লোগৈ হাই এভৰিৱান হেপী বিহু তো আজি আমি বজাৰ কৰিব গৈছিলোঁ এতিয়া কিন্তু বজাৰ কৰা ভিডিঅ' কৰিব পাহৰি থাকিলোঁ মানে ইমান প্ৰ' ব্লগাৰ নহয়তো সেইকাৰণে পাহৰি গ'লোগৈ আৰু ৰ'ব দেখাইছোঁ আপোনালোকক কি আনিলোঁ কি বজাৰ কৰিলোঁ এয়া জাষ্ট আহি পালোঁ বহুত কিবা কিবি আছে মাছ আপোনাৰ মটন হওক বা হেৰি হওক তো লিক কৰিছে মটন আনিছোঁ চিকেন আনিছোঁ আকৌ ডাক আনিছোঁ মাছ আনিছোঁ তো সেইবিলাকে আৰু পিঠা পনা লৈ আহিছোঁ কিনি পেলাই মানে ঘৰত বনোৱা নাই এবাৰ তো সেইকাৰণে কিনি কৰি লৈ আহিছোঁ মিঠাই আকৌ মিঠা দৈ চব লৈ আহিছোঁ এইবিলাক আমাৰ হৈছে স্ন'ফি বেবী তাইতো আমাৰ পিছে পিছে এনি টাইম ঘূৰি থাকে বাৰু এয়া আমি য'তে থাকিম তাই ত'তে থাকিব এইফালে আৰু এইফালে আমাৰ মা হেপী বিহু বুলি উইচ কৰি দিয়া চবকে হেপী বিহু মা লাজ কৰে সেইকাৰণে মানে এনেকৈ কৈছে আৰু দেই চবকে বাকী চাই থাকিব ভিডিঅ'টো এয়া আহিছে আমাৰ নবৌ এয়া হৈছে আমাৰ নবৌ আৰু এয়া চবেই শুই আছে পূৰা আৰু এইফালে দেহা আমাৰ ৰ'ব মোৰ দাদাক দেখাই আছোঁ ৰ'ব চে হাই টু মাই ব্লগ এয়া মোৰ দাদা হয় ই পূৰা বাহিৰৰ ফালে চাই মানে ভিউ এনজয় কৰি আছে আৰু মই বনাই আছোঁ চাহ এতিয়া বাকী দেখাই আছোঁ ৰ'ব আৰু এইফালে আমাৰ গুলু মেকআপ কৰিব গৈছিলে ই হয় মেকআপ আৰ্টিষ্ট আপোনালোকে যদি কিবা কণ্টেক্ট মানে কৰিব বিচাৰে মেকআপৰ কাৰণে ইয়াত ল'ব পাৰিব আৰু মই বনাই আছোঁ চাহ এতিয়া চাহেই পৰিব ৰ'ব ক'ৰবাত পৰিছিলে ব্লগ বনাই থাকোঁতে মানে চাহেই পৰি যাব লৈছিলে চাহ হৈ গ'ল চাহ দিবলৈ গৈছোঁ কি হ'ল ব'ল আকৌ চাহ খাবি এতিয়া গৈ আছোঁ আমি বিহু খাবলৈ আমাৰ খুৰাৰ ছোৱালীজনীৰ ঘৰলৈ মানে ইয়াৰ বায়েকৰ ঘৰত যাওঁ আমি নগ'লো কি খুৱাব আজি আমাৰ বায়ে পতা নেহি তুমি পতা হোনা চাহিয়ে আৰু এইফালে আমাৰ সুন্দৰী দুজনী আছে এয়া হৈছে মোৰ বা আৰু এয়া হৈছে মোৰ চাইল্ডহুড ফ্ৰেণ্ড চিনি পায় আপোনালোকে মনো তাই বেমাৰ হৈ আছে মানে অলপমান সেইকাৰণে গোটেইজনী কভাৰ হৈ আছে আৰু এইফালে খুৰা ল'ৰা গুলো তো ব'লক আমি গৈ আছোঁ ওচৰতে বাৰু তাই ওচৰতে বিয়া হৈছে ওচৰতে ঘৰ আৰু গৈ পামেই এতিয়া দুখোজ দিলেই পাওঁ মানে পাইছে এতিয়া সেই ৰৈয়ে আছে তাই ৰ'ব দেখাই আছোঁ ৰ'ব আপোনালোককো গাইজ পালোহি এতিয়া ধুনুহঁতৰ ঘৰত আমি হ'ব দে খুলিয়ে আহিলোঁ আৰু হ'ব দে উঠাই ল'ম দে ভৰিখন দেখাম দে আমি আহি পালোহি এতিয়া ধুনুৱে এতিয়া কি খুৱাব আমাক ধুনুৱে চাহ খুৱাব আমাক ৰ'ব দে তাইকো দেখাই আছোঁ মই এয়া হৈছে আমাৰ ধুনু এফালে চাহ এজনী হৈছে আমাৰ ধুনু খুৰা ছোৱালী তাই আমাৰ কাৰণে এতিয়া চাহ বনাব লৈছে আৰু চাহৰ লগত এতিয়া দিব আৰু তাই আমাৰ পিঠা পনা ন ধুনু তাই এতিয়া মানে লাজ কৰিছে আৰু তাই এতিয়া একো ক'ব নোৱাৰে আমাৰ চাহ লৈ আহিছে আমাৰ ধুনুৱে থেংক ইউ ধুনু হেপী বিহু ধুনুৱে বনাইছে ধুনীয়াকৈ পিঠা বনাইছে তাই গাখীৰ চাহৰ সৈতে আমাক চাহ দিছে ঘৰ আহি পালোহি আমি আৰু এইজনী আমাক দেখি এতিয়া বলিয়া হৈ গৈছে অঁ মামা কলিতা তুমি টুপু কৰি আছিলা শুই আছিলা তুমি এতিয়া গান লগাই পূৰা ভাইব ছেট কৰি লৈছোঁ জুবিনৰ গান লগাইছোঁ আৰু এইফালে খোৱা বোৱা ষ্টাৰ্ট মানে বনোৱা ষ্টাৰ্ট কৰিছে আমাৰ বৌৱে বৌক দেখাই আছোঁ আপোনালোককো বাহিৰতে বনাইছে বৌ কি বনাই আছা মাছৰ পেটু আৰু কণী সৈতে বনাইছে বাই কি বনাই আছে বাই চাদৰ মেখেলা পিন্ধি লৈছে ধুনীয়াকৈ দেই বিহু বুলি ব্ৰইলাৰ মাংস বাই বনাইছে ব্ৰইলাৰ মাংস হোৱা নাই এতিয়ালৈকে এই পিঁয়াজ ভাজিছেহে বাৰু সেইফালে মা আজি যোগালি এইফালে ব্ৰইলাৰ মাংস এইফালে বস্তু চব যোগাৰ কৰা হৈ আছে হেল্ল' গাইজ নাভাবিব যে মই একো কৰা নাই বুলি মানে চবেই বনোৱাত লাগি আছে আৰু মই যোগালী হয় তো মই এতিয়া এইফালে খুন্দি আছোঁ গৰম মছলা খুন্দি আছোঁ এইফালে গৰম মছলা খুন্দি আছোঁ আৰু এইফালে মই তিল গৰম কৰিব দিছোঁ এইফালে তিল গৰম কৰিবলৈ মই বহাইছোঁ তো সেয়াই আৰু কৰি আছোঁ ভাগৰ লাগি গৈছে একদম কাম কৰি
গাইছ ওচৰৰ খুৰী দুগৰাকী আহিছে, তাকে তেওঁলোকৰ কাৰণে চাহ বনাই আছোঁ মই। চাহ বনাই আছোঁ আৰু মই অলমষ্ট ৰেডি হৈছে। আৰু দেখিছে আমাৰ মানে এইটো পাকঘৰটো ইফালে বনাই হোৱা নাই মানে, সেইটো কাৰণে এইটো ৰুমতে মানে এতিয়া পাকঘৰ কৰি লৈ আছোঁ। সেইকাৰণে মানে চব অকণমান মেচি হৈ আছে। সেয়াই আৰু সেইকাৰণে এইটো ৰুমত মানে পাকঘৰ বনাই পেলাই এতিয়া কাম কৰিব লগা হৈছে। আৰু আজিতো খানাটো দেখিছে বাহিৰতে বনাই আছে। চাহ ৰেডি হৈ গৈছে, তো ব'লক এতিয়া চাহ দিওঁগৈ। আমি আজি খানা খাই আছো। তাকে চাহ খাই কেনেকুৱা লাগিল কওক আকৌ। ভাল লাগিছে। ভাল লাগিছে? চাহটো গাখীৰ চাহটো বিৰাট ধুনীয়া বনাইছে। স্পেচিয়েল চাহ বনাই দিছোঁ। মুনু কি বনাইছা? মুনুৱে এইফালে বনাই আছে মটন। বাহ ধুনীয়া। এইফালে চেফ মুখখন দেখাই দে আকৌ নিজৰ। এইফালে আমাৰ তিনিটা একদম চৌকা লাগি আছে আজি। ধুনীয়া, দেখাততো ধুনীয়া লাগিছে। বা এইফালে কি বনাই আছ? একো নাই। তাই এতিয়া এইফালে তাই হৈ গ'ল। মাটি দালিটো দেখাই দিয়া। এইটো মাটি দালি মাছ। বঢ়িয়া। মাটি দালি মাছৰ সৈতে ধুনীয়া মাছ কাঠ আলু নহয়, কি বৰ কচু। এয়া মাছ। এভৰিৱান, আমাৰ মানে ৰিচুৱেল আছে যে যোন ঢুকাই যায় তেওঁলোকক মানে আমি প্ৰতি বছৰে মানে এনেকৈ বিহুত আগবঢ়াই দিওঁ মানে খোৱা বস্তু। আৰু ভবা নাছিলোঁ যে এইটো দিন আহি যাব বুলি আমাৰ জীৱনলৈ। মানে এইবাৰ এনেই প্ৰতি বছৰেতো আমি ককা আইতাহঁতক দিওঁ মানে আগবঢ়াই পাপাৰ, কিন্তু এইবাৰ আমি পাপাক দিব লগা হৈছে কাৰণ মোৰ লাষ্ট ইয়েৰ মোৰ পাপা ঢুকাইছে ফেব্ৰুৱাৰীত। তো আজি সেই পাপাক মানে আমি এনেকৈ এখনি মানে ভাত আগবঢ়াই দিওঁ আৰু মানে পাপাই যি ভাল পায় মানে সেইবিলাক চব মানে এনেকৈ আগবঢ়াই দিয়া যায় স্পেচিয়েলি বিহুত আৰু। তো তাকে আৰু দেখাই আছোঁ বলক আপোনালোককো। এইফালে বায়ে চব আগবঢ়াই দি আছে, এইফালে আগবঢ়াই দিয়া হৈছে চব মাছ মাংস খাই যিদিকে ভাল পাইছে সবাইকে দিয়া হৈছে। এইফালে যেতিয়া বাচ্ছা বাৰ্ডিয়ে ভাত খাই আছে ব'লক দেখাই আছোঁ আপোনালোকক। বাচ্ছা বাৰ্ডি say hi to my vlog। ভাল লাগে? কেনেকুৱা হৈছে ভাল হৈছে খাবলৈ? গাইজ ইহঁত বহুত চাই হয় আৰু ই হৈছে ভেজিটেৰিয়ান হা। ই একদম আলু পিটিকা ভাত খাই আছে এতিয়া আৰু ইহঁতে ব্ৰইলাৰ প্ৰেমী চব। ই বহুত লাজ, ইয়াৰ বহুত লাজ। এইখিনি মটন, এইখিনি দাগ আৰু ইয়াত দেখাই দিয়া। ইয়াতে তোমাৰ এইটো মটন আৰু ইফালে ব্ৰইলাৰ আছে। ব্ৰইলাৰ আছে আৰু এফালে আছে ব্ৰইলাৰে খাই চব ব্ৰইলাৰ পাৰ্টি যে একদম ইয়াৰ শেষেই হৈ গৈছেগৈ। আৰু এইফালে আৰু চবেই এইফালে খাই আছে। মাটি দালি বৰ্তমানে চেল যোৱা নাই, চবেই মানে বাচ্ছা পাৰ্টিয়ে অনলি ব্ৰইলাৰ। তো ঢেৰ আইটেম আছে। এইটো কি হয়? এইটো জহা বৰা হয়। তাৰপিছত এইটো হৈছে উখোৱা চাউলৰ ভাত, এইটো বাচমতিয়ে বাৰু। নাই এইটো জহা বৰা, এইটো জহা বৰা একেলগে। এইটো বাচমতি আৰু এইটো বাচমতি হয়। এইটো তো আমাৰ ভাততো মানে বেলেগ হৈছে। শুন আমাৰ সি বোলে ওলাই ভ্লগত থাকে। চে হাই তোমাৰ ভ্লগ ফ'ল' কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব বুলি কোৱাচোন। ছাবস্ক্ৰাইব কৰি দিব। অঁ তুমি তোমাৰ ফ্ৰেণ্ডছবিলাকক ক'বা নাই ছাবস্ক্ৰাইব কৰিবৰ কাৰণে মোক। দেখি খানা খালা কেনেকুৱা লাগিল কোৱা, ৰিভিউ এটা দিয়া। কেনেকুৱা লাগিল মামী এটা ঘৰত খাই? ভাল লাগিলে? বাকী হেপী বিহু বুলি উইচ কৰি দিয়া চবকে আকৌ। হেপী বিহু। গাইজ সিহঁতে বহুত চাই হয়, যিমানখিনি কথা ক'ব দিছোঁ সিহঁতে সেইকাৰণে সিমানখিনিয়ে কৈছে, তাতছে মানে বেছিকৈ ক'ব নোৱাৰে। বহুত বেছি চাই তাহাঁতি। বাকী ইয়াত মাহঁতে খাই আছে, দাদাহঁতে তো খাইছে আৰু চবেই। পিছত আমি খাম আৰু লাহে ধীৰে। তো চাই থাকক, বহুত দীঘলীয়া হৈ গৈছে চাগে ব্লগটো মানে এনেকৈ হেৰি কৰাৰ কাৰণে। তথাপিও মানে মাঘ বিহু ন, তো চবেই এনেকৈ খাইছে কৈছে, সেয়াই আৰু। কেনেকুৱা হৈছে? ভাল হৈছে? কি কৈছা বৌ? এয়া ধুনীয়া এইফালে দিয়ে আছে একদম পুৰা চব আছে। খাবলৈ বহিছোঁ। আমাৰ বৌ নিজে ৰান্ধনি খাই বনাই কৰি খাবলৈ বহিছে আৰু এইফালে শুনো খাইছা বা এইফালে বা
তো আমি খাবলৈ লৈছোঁ আৰু দেই মই অনলি ব্ৰইলাৰ খাওঁ কাৰণে মই ব্ৰইলাৰ আৰু এই বাচমতি ৰাইচ বাকী মনো কি খাইছা তুমি মটন মোৰ প্লেটখন যে নেদেখাবি একো নহয় ৰ এণ্ড ৰিয়েল তাই মটন আৰু মটন বনাইছে তাই মটন বনাইছে বা কি খাইছ চিকেন মটন চব উঠিব পৰা নাই কোনো খাই বৈ উঠিব পৰা নাই ইমান খালো কিমান খালা বহুত খালো উঠিব পৰা নাই এতিয়া উঠিব পৰা নাই এতিয়া তাইক উঠাই দিব লাগিব গাই তাই একদম মানে খাই কৈ এতিয়া উঠিব পৰা নাই তাই শেষেই তাই উঠাব লাগিব তাইক এতিয়া বা কৈয়ে তাই উঠিব পৰা নাই এতিয়া বাচনো ধুই দিছে আমাক একদম ইমান ভাল ছোৱালী তাই বাচনো ধুই দিছে তাই আমাক চব কৰোঁ কাম কৰে কিন্তু নকৰা নহয় দেই ছোৱালীজনী কাম কৰে আপোনালোকে বোৱাৰী হিচাপে ল'ব পাৰিব কিন্তু ভাল বোৱাৰী হ'ব দেখা বাই বাই কি হ'ল আকৌ ভালকে দেখা আকৌ মুখখন বৌহঁতে যাব লৈছে এতিয়া কি হ'ল আইতা যাওঁ যা বাই 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 সকলো গেষ্ট গ'ল আৰু মই একদম কাপোৰ কানি চেঞ্জ কৰিলোঁ নাইট শ্বুট পিন্ধি লৈছোঁ যাতে এতিয়া কমফৰ্টেবলি শুব পাৰোঁ আৰু মই বনাই আছোঁ এতিয়া গ্ল'ভ দি মোৰ কাৰণে যাতে অকণমান ৰিলেক্স হয় মানে আজি সদায় মই গ্ৰীণ টি খাওঁ কিন্তু আজি মানে গ্ৰীণ টি মোৰ শেষ হ'ল সেইকাৰণে মই আজি খাইছোঁ গ্ল'ভ দি মই চব বনাই আছোঁ বাকী আপোনালোকে ক'ব ভ্লগটো চাই কেনেকুৱা পালে আৰু এনেকুৱা ভিডিঅ' লাগিবনে আৰু জনাব কমেণ্টত বাকী বাই বাই হেপী বিহু টু অল